নমস্কাৰ সকলোকে মই লক্ষ্মী মোৰ আন এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো বহুদিন আগৰে আছিলে, বাবু আৰু মুলু মোৰ ৰুমত অহাৰ ভিডিঅ'। সিহঁতে যিহেতু তেজপুৰলৈ আহিছে, মই ভাবিলোঁ সিহঁতক কেইখনমান ঠাই দেখুৱাই আনো। তাৰে এখন ঠাই হ'ল তেজপুৰৰ অগ্নিগড়। প্ৰথমতে আমি আহিলোঁ অগ্নিগড়লৈ বুলি, আৰু বহুত জেগাটো যোৱা হৈছিলে, কিন্তু সেইবোৰ ভিডিঅ' কৰি ৰখা নহ'ল। আৰু এয়া আহি আমি চাৰিওফালে ঘূৰি পকি চালোঁ তেজপুৰৰ অগ্নিগড়খন, কাৰণ সিহঁতে যিহেতু আগতে আহি পোৱা নাই আৰু কেতিয়ালৈ আহিব পাৰে সেইও ঠিক নাই। আৰু এয়া চাওক ব্ৰহ্মপুত্ৰৰ পাৰৰ দৃশ্য, ইমান ধুনীয়া। আপোনালোকে একবাৰ কোনে কোনে তেজপুৰৰ অগ্নিগড়লৈ আহিছে কমেণ্ট কৰি জনাবচোন। আৰু এয়া ঊষা আৰু অনিৰুদ্ধৰ বিয়া হোৱাৰ দৃশ্যটো, কাষত চিত্ৰলেখা থিয় হৈ আছে, আৰু এয়া চিত্ৰলেখাই অনিৰুদ্ধক টোপনি গৈ থাকোঁতে বিচনাৰ দাঙি আনিছিলে, সেয়া দৃশ্য। আৰু এইফালে এইবোৰ ধুনীয়াকৈ বহিব পৰা জেগাও ৰাখিছে। আৰু সকলোতকৈ ইয়াতে আহি বেছি ভাল পালে আমাৰ মুনুৱে, চাওকচোন তাইৰ ফূৰ্তি। আৰু আজিৰ ভিডিঅ'টো আছিলে ইমানলৈ। যদি সেই ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব।